বন্ধুসকল, মোহিত চৌহান ৰোমান্টিক মালিতাসমূহৰ বাবে বিশেষভাৱে জনাজাত এক ভাৰতীয় নেপথ্য কণ্ঠশিল্পী। তেওঁ অন্যান্য পুৰস্কাৰসমূহৰ লগতে দুবাৰ শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ ফিল্মফেয়াৰ বঁটাও লাভ কৰে। বন্ধুসকল, আজি আমি কথা পাতিম মোহিত চৌহানৰ বিষয়ে। যদি আপুনি মোহিত চৌহানৰ লাইফ ষ্টৰীৰ বিষয়ে জানিব বিচাৰে তেন্তে ভিডিঅ'টো শেষলৈ চাই থাকক। মোহিত চৌহানৰ জন্ম হৈছিল 1966 চনৰ 11 মাৰ্চৰ হিমাচল প্ৰদেশত। তেওঁৰ দেউতাকৰ নাম বি কে ৰাণা আৰু মাতৃৰ নাম কৃষ্ণ ৰাণা। তেওঁ হিন্দী আৰু পাহাৰী দুয়োটা ভাষা স্পষ্টকৈ ক'ব পাৰে। তেওঁ প্ৰথমতে দিল্লীৰ ছেইণ্ট ছুপিয়াছ স্কুলত শিক্ষা গ্ৰহণ কৰে যদিও শিক্ষা সমাপ্ত কৰিবলৈ পুনৰ হিমাচল প্ৰদেশলৈ যায়। তেওঁ হিমাচলৰ ধৰমশালা মহাবিদ্যালয়ৰ পৰা ভূতত্ব বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। সংগীতৰ কোনো আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰাকৈ চৌহানে গীত গাবলৈ আৰু গীটাৰ, হাৰমনিয়াম, বাঁহী বজাবলৈ শিকে। হিমাচলত শিক্ষা সমাপ্ত কৰি তেওঁ মুম্বাইলৈ আহে আৰু সহপাঠী ক্ৰেম ত্ৰিবেদীৰ সৈতে 1996 চনত চিল্ক ৰুট নামৰ এটা বেণ্ড গঠন কৰে। ভাৰতীয় পপ শৈলীত তেওঁ অৰ্পিত গুপ্তাৰ সৈতে চিল্ক ৰুট বেণ্ডৰ সৈতে গান গাবলৈ আৰম্ভ কৰে আৰু ইয়াৰ পিছত বুন্দে আৰু পেহচান নামৰ দুটা এলবাম মুকলি কৰে। কিন্তু পিছলৈ এই বেণ্ড পাৰ্টি ভাঙি যায়। কিছুদিন তেওঁ সংগীত জগতৰ পৰা আঁতৰি থাকি 2005 চনত মেৰী পত্নী আৰু ৱ ছবিৰ গুঞ্চা গীতেৰে পুনৰ উভতি আহে। তেওঁৰ গায়ন শৈলীৰ ধাৰা আকৃষ্ট হৈ A.R. ৰহমানে তেওঁক ৰং দে বসন্তি ছবিত গান গাবলৈ সুযোগ দিয়ে। 2007 চনত সংগীত পৰিচালক প্ৰীতমে তেওঁক জব ভি মেট ছবিৰ তুমছে হি গীতটি গোৱাৰ বাবে সুযোগ দিয়ে আৰু ইয়াৰ পিছৰে পৰা চৌহানৰ সফলতাৰ যাত্ৰা আৰম্ভ হয়। 2012 চনৰ 29 জুনত হিমাচল প্ৰদেশৰ সোলানত দিল্লীৰ সাংবাদিক প্ৰাৰ্থনা গেহলোটৰ লগত বিবাহপাশত আবদ্ধ হয়। তেওঁৰ কণ্ঠৰ পৰিৱৰ্তী জনপ্ৰিয় গীতবোৰ হ'ল নিউয়ৰ্ক ছবিৰ তুনে जो ना कहा, লভ আজ কালাৰ ये দুৰিয়া আৰু কামিনেৰ পেহলি বাৰ মহাবত কি হে। মাছাকালি গীতটোৰ বাবে তেওঁ 2010 চনত শ্ৰেষ্ঠ পুৰুষ কণ্ঠশিল্পীৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে। ইয়াৰ উপৰিও প্ৰীতমৰ সংগীত পৰিচালনাত তেওঁৰ ৰাজনীতি আৰু ওৱান্স আপন এ টাইম ইন মুম্বাই ছবিৰ ভিকিজি আৰু পিলু গীতটিৰ ছুপাৰহিট গীত দুটিতো কণ্ঠদান কৰে। তেওঁ গোৱা অঞ্জনা অঞ্জনী আৰু তনু ৱেটছ মেনু ছবিৰ তুঝে ভুলা দিয়া আৰু ইউহি গীত দুটিও যথেষ্ট সফল হয়। ৰক ষ্টাৰ ছবিত তেওঁ গোৱা গীতসমূহে আকাশলংঘী সফলতা লাভ কৰে। সেইদিন দেখা হৈছিলো আৰু পগলু ছবিত তেওঁ প্ৰথম আৰু দ্বিতীয় বঙালী দুটি গীত গায়। 3 ছবিত তেওঁ পুনিপু শীৰ্ষক প্ৰথম তামিল গীতটিত কণ্ঠদান কৰে। 2007 চনত তেওঁ 9Xৰ সংগীত ৰিয়েলিটি শ্ব' মিছন উদাস্তত তেওঁ অংশগ্ৰহণ কৰে। তেওঁ বিভিন্ন কলেজসমূহত হোৱা উৎস যেনে 2013 চনৰ ফেব্ৰুৱাৰী মাহত IIT গুৱাহাটী বছৰেকীয়া সাংস্কৃতিক অনুষ্ঠান, এলচেৰিংগাৰ ক্ৰেচেণ্ডো নাইট, 2001 চনত IIT খড়গপুৰ সাংস্কৃতিক সন্ধ্যা আৰু 2009 চনত IIT বোম্বে আদিত তেওঁ সংগীত পৰিৱেশন কৰে। 2011 চনত তেওঁ মায়া গীতটিৰ বাবে দ্য ডিভাৰিছ তৃতীয় খণ্ড ইণ্ডিয়ান অচেন বেণ্ডৰ লগত লগ হয়। সেই বছৰতে তেওঁ MTV আনপ্লাগ ইণ্ডিয়াটো দেখা যায় আৰু এইদৰে তেওঁ বলিউডত বহুতো ছুপাৰহিট গান উপহাৰ দি আহিছে। গতিকে বন্ধুসকল, মোহিত চৌহানৰ লাইফ ষ্টৰীৰ বিষয়ে জানি কেনে পালে কমেণ্টত জনাব। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেল অন কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।